তো হে এভৰিৱান ওয়েলকাম বেক টু মাই নিউ ব্লগছ ৰাহুল ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যাম বক্সং আজি কি আছে প্ৰগ্ৰাম আহিব, ছিংগাৰ আহিব আজি। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, কথা নবঢ়াই চাই থাকক। তো হে এভৰিৱান এতিয়া আমি আহি পালোঁ বক্সং। চাওক বক্সং বজাৰ কয়, এইটো বক্সং বজাৰ বুলি কয়। বক্সং বজাৰ আহি পালোঁ আৰু এতিয়া গৈ আছোঁ, আৰু অকণমান পিছত গৈ আমি পাম বক্সং হাই স্কুল। তো বলক আমি যাওঁ। তো দোস্ত এতিয়া আমি আহি পালোঁ। চাওক কিমান ধুনীয়া লাইট লগাইছে আৰু কিমান ভিৰ মানুহৰ। ইয়াতেই ছিংগাৰটো আহিব আৰু চাওক কিমান মানুহ আৰু আহি আছে মানুহ। তো কিমান ডাঙৰ ডাঙৰ বক্স আনিছে আৰু ইয়াতেই ছিংগাৰ এটা বস্তু চাওক, ৱাও কিমান মানুহ, 1500-2000 মান হ'ব। আৰু চাওক কিমান মানুহ। এটা বক্সিঙৰ ফিল্ড আছে, এইটো ফিল্ড একেবাৰে ভৰি গৈছে, 2000 মানুহ হ'ব। তো হেল্ল' গাইজ, এতিয়া আমাৰ মঞ্চত আহি পালে আমাৰ ছিংগাৰ, ছোৱালী ছিংগাৰ আমাৰ মঞ্চত আহি পালে আৰু অকণমান পিছত গান গাব। আপোনালোকে চাই থাকক ভিডিঅ'টো। তো গাইজ এতিয়া আমাৰ ছিংগাৰৰ গান আৰম্ভ হৈ গ'ল, অকণমান পিছত গান গাব আৰু এতিয়াই মানে আৰম্ভ হৈ গ'ল, মই কৈ আছোঁ। এইকাৰণে গান গাব, আপোনালোকে চাই থাকক ভিডিঅ'টো। তো পুৰা গানটো চাই
চ' গাইজ বহুত মানে দেৰি হৈ গ'ল এতিয়া বাজে প্ৰায় 1টা আৰু আমি এতিয়া ঘৰত যাম আৰু কেনেকুৱা লাগিছে ভাল লাগিছে আৰু এটা ভিডিঅ' লৈ লগ পাম ত' বাই বাই টাটা